নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এটা দুখৰ খবৰ যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা অসুস্থ হৈছে। 5 দিন ধৰি চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী। মহানগৰীৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে জুবলি বৰুৱা। কোভিডৰ পিছত জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছে জুবলি বৰুৱা। বৰ্তমান কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক সকলোৱে আশীৰ্বাদ কৰিব তেওঁ যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে। ধন্যবাদ।